নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ৰিপাব্লিক নিউজ ষ্টুডিঅ'ত মই সম্পক। প্ৰিয় দৰ্শক, সুমি তাৰ্কিক বিশালৰ ঘটনাৰ কথা আমি কোনো পাহৰি যোৱা নাই। ৰাইজৰ লাখ লাখ কোটি কোটি টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ আছিল সুমি তাৰ্কিক বিশালৰ বিৰুদ্ধে আৰু অৱশেষত আৰক্ষীয়েও আটক কৰিছিল সেই অভিযোগৰ ভিত্তিতে সুমি তাৰ্কিক আৰু বিশালক। ডিব্ৰুগড় জিলা কাৰাগাৰত ৰখা হৈছিল ইমান দিনে সুমি তাৰ্কিক বিশাল ফুকনসহ 8জনকৈ ট্ৰেডিং কেলেংকাৰীৰ সৈতে জড়িত থকা ব্যক্তি, কিন্তু এতিয়া যেন তেওঁলোকৰ ঠিকনা সলনি হ'ল। ট্ৰেডিং কেলেংকাৰীৰ সৈতে জড়িত থকা সুমি তাৰ্কিক বিশালসহ 8জনকৈ ব্যক্তিৰ এতিয়া ঠিকনা সলনি হৈছে। যোৱাকালি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অহা হৈছে সুমি তাৰ্কিক বিশালসহ 8জনকৈ ব্যক্তি। এখন ট্ৰেভেলাৰৰ জৰিয়তে সুদূৰ ডিব্ৰুগড় জিলা কাৰাগাৰৰ পৰা কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অহা হৈছে। নিশা 8:15 আৰক্ষীৰ সৈতে কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈছে সুমি তাৰ্কিক বিশালসহ 8জনকৈ ব্যক্তি আৰু তাৰ পিছত তেওঁলোকক এতিয়া CJM আদালতলৈ আজিৰ দিনটোত লৈ যোৱা হৈছে। আমি দৃশ্য দেখুৱাইছোঁ, ৰাইজৰ লাখ লাখ টকা আত্মসাৎ কৰা, কোটি কোটি টকা আত্মসাৎ কৰা গুৰুতৰ অভিযোগ থকা সুমি বিশাল তাৰ্কিকৰ বিৰুদ্ধে যি অভিযোগ আছিল আৰু সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছিল আৰু সেই অভিযুক্ত কেইজন আজিৰ দিনটোত CJM আদালতলৈ লৈ গৈছিল। কিয়নো ইতিমধ্যে এই সমগ্ৰ ঘটনা অৰ্থাৎ ট্ৰেডিং কেলেংকাৰীৰ সৈতে জড়িত থকা সমগ্ৰ ঘটনা CBI লাভ কৰিছে। CBI তদন্ত কৰিব। গতিকে CBI তদন্ত কৰাৰ সময়ছোৱাতে এতিয়া দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত কেন্দ্ৰীয় কাৰাগাৰৰ পৰা CJM আদালতলৈ লৈ যোৱা হৈছে। আমি পোনপটীয়াকৈ সেই দৃশ্য আপোনালোকক দেখুৱাইছোঁ। এয়া হৈছে কেন্দ্ৰীয় কাৰাগাৰৰ দৃশ্য আৰু কেন্দ্ৰীয় কাৰাগাৰত পৰা এনেদৰে এখন হৰগৌৰী নামৰ বাছৰ জৰিয়তে তেওঁলোকক CJM আদালতলৈ লৈ যোৱা হৈছে। যোৱাকালি ৰাতিপুৱা 8:15 ডিব্ৰুগড়ৰ পৰা ওলাইছিল এখন ট্ৰেভেলাৰৰ জৰিয়তে এইসকল অভিযুক্তক লগত লৈ আৰক্ষীৰ এটা সঁচাতি দল আৰু নিশা 8:15 গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ তেওঁলোকে আহি উপস্থিত হৈছিল। নিশা কেন্দ্ৰীয় কাৰাগাৰত কটোৱাৰ পিছত আজিৰ দিনটোত তেওঁলোকক CJM আদালতত হাজিৰ কৰোৱা হ'ব আৰু হাজিৰ কৰাৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ৰাওনা হৈছে এখন বাছৰ জৰিয়তে তেওঁলোকক ইতিমধ্যে লৈ যোৱা হৈছে CJM আদালত। আৰু ইয়াৰ পিছত দেখিবলৈ পোৱা যাব কি হয় এই ঘটনাৰ তদন্ত, কিয়নো ইতিমধ্যে CBI যিহেতু এই ঘটনাৰ তদন্ত কৰিব, CBI হাতলৈ ইতিমধ্যে হস্তান্তৰিত হৈছে ঘটনাৰ তদন্তৰ বাবে। গতিকে এতিয়া দেখিবলৈ পোৱা যাব কি হয় ইয়াৰ পৰিস্থিতি, CBI কিমান দূৰ ফলপ্ৰসূ কৰিব পাৰে এই ট্ৰেডিং কেলেংকাৰীৰ সৈতে জড়িত থকা ঘটনা। আমি দৃশ্য দেখুৱাইছোঁ, এয়া হৈছে কেন্দ্ৰীয় কাৰাগাৰৰ দৃশ্য। আমি এম্বিয়েন্সৰ সহায়ত আপোনালোকক দৃশ্য দেখুৱাব বিচাৰিছোঁ। কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰৰ পৰা তেওঁলোকক এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ CJM আদালতৰ অভিমুখে তেওঁলোকক লৈ গৈছে। যিহেতু আজি মই পুনৰ কৈছোঁ, শনিবাৰ CBI যি স্পেচিয়েল কোৰ্ট বন্ধ হৈ থকাৰ বাবে তেওঁলোকক পুনৰ নিজৰ CBI লগত লৈ ইতিমধ্যে CJM আদালতৰ ৰখা হৈছে। ইতিমধ্যে কেন্দ্ৰীয় কাৰাগাৰৰ পৰা সুমি তাৰ্কিক বিশালক আৰু লগত 8জনকৈ যি অভিযুক্ত আছিল সেই অভিযুক্তসকলক ইতিমধ্যে CJM আদালতলৈ লৈ যোৱা। আমি পোনে পোনে আপোনালোকক এম্বিয়েন্সৰ সহায়ত ৰিপাব্লিকানিত প্ৰতিগৰাকী দৰ্শকক আমি দেখুৱাব বিচাৰিছোঁ এই দৃশ্য। কেন্দ্ৰীয় কাৰাগাৰৰ পৰা CJM আদালতলৈ লৈ যোৱা এই দৃশ্য পোনপটীয়াভাৱে দেখুৱাব বিচাৰিছোঁ। কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰৰ পৰা তেওঁলোকক এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ CJM আদালতৰ অভিমুখে তেওঁলোকক লৈ গৈছে। যিহেতু আজি মই পুনৰ কৈছোঁ, শনিবাৰ CBI যি স্পেচিয়েল কোৰ্ট বন্ধ হৈ থকাৰ বাবে তেওঁলোকক পুনৰ নিজৰ CBI লগত লৈ ইতিমধ্যে CJM আদালতৰ ৰখা হৈছে।